আপোনালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব ফ্ৰী গেছ চিলিণ্ডাৰ। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে লাভ কৰিব ফ্ৰী গেছ চিলিণ্ডাৰ। ইতিমধ্যে কিন্তু অনলাইন আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে ফ্ৰী গেছ লাভ কৰা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে আবেদন কৰক। এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে চাৰ্চ কৰিব PMUI 2.0। আপোনালোকে জাষ্ট সেইটো লিখিয়া চাৰ্চ কৰি দিব। যিটো এক নম্বৰ অপশ্যন খোল খাই যাব এনেকুৱাকৈ এপ্লাই ফৰ উজলা বেনিফিচিয়াৰী 2.0। এতিয়া আপোনালোকে হেডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। ইয়াত চাব আহি যাব এপ্লাই ফৰ নিউ উজলা 2.0 কালেকশ্যন। এতিয়া আপোনালোকে হেডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা পেজ খোল খাই যাব। এতিয়া ফাৰ্ষ্ট আহি যাব ইয়াত গেছৰ নাম। আপোনালোকে যিটো কোম্পানীৰ গেছ ল'ব বিচাৰে ইয়াত চাব দি আছে ক্লিক হেয়াৰ টু এপ্লাই। এতিয়া আপোনালোকে কোম্পানীৰ নামটো চাই লৈ ইণ্ডিয়ান ভাৰত SP। এতিয়া আপোনালোকে ইয়াত চাব দি আছে ক্লিক হেয়াৰ টু এপ্লাই। এতিয়া আপোনালোকে হেডৰ ওপৰত ক্লিক কৰিব ক্লিক হেয়াৰ টু এপ্লাই। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা পেজ খোল খাই যাব। মই আপোনালোকক SP গেছ এপ্লাই কৰি দেখুৱাই দি আছোঁ। এতিয়া চাব এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এই ফলত চাব দুটা অপশ্যন দিয়া আছে। ফাৰ্ষ্ট চাব দি আছে ৰেগুলাৰ কালেকশ্যন ৰেজিষ্ট্ৰেশ্যন আৰু ইয়াত চাব দি আছে উজলা বেনিফিচিয়াৰী কালেকশ্যন। এতিয়া আপোনালোকে ইয়াত চাব দুটা বক্স দিয়া আছে। ইয়াত যিটো 2 নম্বৰ বক্স দিয়া আছে উজলা বেনিফিচিয়াৰী কালেকশ্যন। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো বক্সত টিপ মাৰ্ক দি দিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ খোল খাব। আপোনালোকে এবাৰ গাইডলাইনবিলাক চাই ল'ব। ফাৰ্ষ্ট চাব দি আছে I am ইণ্ডিয়ান চিটিজেন। আপোনালোকে কিন্তু ভাৰতৰ নাগৰিক হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। 2 নম্বৰত চাব দি আছে I am a woman with above 18 years of age। আপোনাৰ কিন্তু 18ৰ ওপৰত বয়স হ'ব লাগিব আৰু আপোনালোকে কিন্তু মহিলা মানুহ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা পেজ খোল খাই যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে নেম উইচ 2 নম্বৰ দি আছে লোকেশ্যন উইচ। এতিয়া আপোনালোকে 2 নম্বৰ বক্সটোত টিপ মাৰ্ক দি দিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা পেজ খোল খাই যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দি আছে চিলেক্ট ষ্টেট, যিটো আপোনাৰ ষ্টেটৰ নাম হয় আপোনালোকে ফাৰ্ষ্ট সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত চাই চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আহি যাব ডিষ্ট্ৰিবিউটৰৰ নাম। এতিয়া আপোনালোকে ডিষ্ট্ৰিবিউটৰৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত ডিষ্ট্ৰিবিউটৰ নাম দি আছে, আপোনালোকে ইয়াৰ পৰা যিটো আপোনাৰ সুবিধা হয় আপোনালোকে সেইটো ইয়াত চিলেক্ট কৰি ল'ব। ইয়াত চাব আপোনাৰ ডিষ্ট্ৰিক্টত যিমানকেইটা ডিষ্ট্ৰিবিউটৰ নাম দি আছে ইয়াত চাব আহি যাব। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি ল'ব। ইয়াত চাব ফোন নম্বৰ দি আছে। আপোনালোকে কিন্তু ডাইৰেক্ট কণ্টেক্ট কৰি জানিব পাৰিব যে আপোনাৰ এপ্লাইটো হ'ল নে নহ'ল, আৰু আপোনালোকে এইটো নম্বৰত কণ্টেক্ট কৰি জানিব পাৰিব যে আপোনালোকে গেছটো কিমান দিন পিছত লাভ কৰিব আৰু আপোনালোকৰ এপ্লাইটো ছাকচেছফুল হৈছে নে হোৱা নাই। আপোনালোকে সেইটো নম্বৰ ছেভ কৰি ৰাখি দিব। এতিয়া আপোনালোকে নেক্সটৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা পেজ খোল খাই যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট বক্সত টিপ মাৰ্ক দি দিব। 2 নম্বৰত চাব দি আছে মাই কাৰেণ্ট এড্ৰেছ ইজ ছেম এজ আদাৰ। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো ছেম হয়, আপোনালোকে সেইটো জেগাত বৰ্তমান ৰখি আছে, তেনেহ'লে আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দি দিব। আৰু ইয়াত চাব দি আছে আধাৰ নম্বৰ। এতিয়া আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো আপোনালোকে সেইটো ঘৰত বহাই দিব। আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু আপোনালোকে ইয়াত কেপচাটো বহাই দিব। আধাৰ কাৰ্ড নম্বৰটো কেপচাটো বহাই দি আপোনালোকে
জেনাৰেট OTPত ক্লিক কৰিব। যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে আৰু এবাৰ কেপচাটো বহাই দি আপোনালোকে OTPটো বহাই দি আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আহি যাব গেট ডাটা ফ্ৰম UIDAI। এতিয়া আপোনালোকে হেডত ক্লিক কৰিব। ইয়াত আপোনাৰ নাম আৰু আপোনাৰ ডেট অফ বাৰ্থ ইয়াত সকলো আহি যাব। খালি ইয়াত চাব ইয়াত যেটো আপোনাৰ কাষ্ট দিয়া আছে, যেটো আপোনাৰ কাষ্ট হয় আপোনালোকে হেতু ইয়াত সিলেক্ট কৰি ল'ব। একদম যেতিয়া আপোনালোকে ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, OTPটো বহাই দিব, আপোনাৰ নাম, আপোনাৰ এড্ৰেছ, ডেট অফ বাৰ্থ ইয়াত কিন্তু সকলো আহি যাব। ইয়াত চাব দিয়া আছে ৰেচন কাৰ্ড নম্বৰ। ইয়াত আপোনাৰ ষ্টুডেণ্ট নাম ইয়াত আহি যাব। আসাম অলৰেডি আহি গৈছে। ইয়াত চাব দিয়া আছে ৰেচন কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব 2 নম্বৰত দিয়া আছে ৰেচন ইছ্যু ডেট। আপোনালোকে ডেটটো দিব নালাগে যেহেতু আপোনালোকে ডেটটো নাজানে। ইয়াত আপোনালোকে ৰেচন কাৰ্ড নম্বৰ বহাই দিব। যেতিয়া আপোনালোকে এতিয়া ইয়াত আহি যাব এড্ৰেছ। যদি আপোনালোকে গ্ৰামৰ হয় আপোনালোকে ৰুৰালৰ টিক মাৰ্ক দিব, আৰু যদি আপোনালোকে টাউনৰ হয় আপোনালোকে উৰ্বানৰ টিক মাৰ্ক দিব। তেতিয়া আপোনালোকে আধাৰ OTPটো বহাই দি গেট ডাটাৰ ওপৰত ক্লিক কৰিব। তাত কিন্তু আপোনালোকৰ এড্ৰেছটো ইয়াত আহি যাব। যেহেতু মই ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিয়া নাই সেইকাৰণে ইয়াত অহা নাই। আপোনালোকে ইয়াত এড্ৰেছটো আহি যাব। আপোনালোকে জাষ্ট খালি ইয়াত ৰুৰাৰটো সিলেক্ট কৰি দি দিব ৰুৰাৰ নে উৰ্বান হয়। এতিয়া আপোনালোকৰ সেইটো কামো হৈ গ'ল। এতিয়া আহি যাব ইয়াত চাব IFC কোড, যেটো আপোনাৰ বেংক একাউণ্ট আছে তাত চাব দিয়া আছে IFC কোড, কনফাৰ্ম IFC কোড। তাৰপিছত আপোনাৰ ব্ৰাঞ্চৰ নামটো ইয়াত আহি যাব। তাৰপিছত আহি যাব বেংক একাউণ্ট নম্বৰ, যেটো আপোনাৰ বেংক একাউণ্ট নম্বৰ আছে আপোনালোকে ইয়াত বহাই দিব, কনফাৰ্মত বহাই দিব। সেম কৰি একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত চাব দিয়া আছে ইয়ৰ নেম ইজ বেংক। আপোনাৰ যেটো ফুল নাম দিয়া আছে আপোনাৰ ফুল নামটো আপোনালোকে হেডু ঘৰত বহাই দিব। আপোনাৰ ফুল নামটো আপোনালোকে হেডু ঘৰত বহাই দিব। ইয়াত চাব ইয়াত অলৰেডি সেট কৰা আছে 14 কেজি 2.0 SBC। যদি আপোনালোকে 5 কেজি ল'ব বিচাৰে আপোনালোকে সেট কৰি আপোনালোকে যিমান কেজি গেছ ল'ব বিচাৰে আপোনালোকে সেট কৰি ল'ব। ইয়াত আহি যাব ডকুমেণ্ট। এতিয়া আপোনালোকে যেটো ডকুমেণ্ট দিব বিচাৰে আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ৰেচন কাৰ্ড আপোনালোকে সেইটো সেট কৰি ল'ব। মই যেহেতু আধাৰ কাৰ্ড দি দিম সেইকাৰণে মই আধাৰ কাৰ্ড সিলেক্ট কৰি লৈছোঁ। এতিয়া আপোনাৰ আই কাৰ্ডৰ নম্বৰটো আপোনালোকে সেইটো ঘৰত বহাই দিব। এতিয়া আপোনালোকৰ ডকুমেণ্ট আপলোড দিব লাগিব। কি ডকুমেণ্ট আপলোড দিব আপোনালোকে জানি লওক। ফাৰ্ষ্ট চাব ইয়াত আহি গৈছে আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ডৰ PDF বা আপোনালোকে ফটো তুলি ইয়াত আপলোড দিব লাগিব। তাৰপিছত চাব দি আছে এড্ৰেছ প্ৰুফ। আপোনাৰ এড্ৰেছ প্ৰুফ আপোনালোকে আধাৰ কাৰ্ডত দিব পাৰে, আপোনাৰ ভোটাৰ ID কাৰ্ডত দিব পাৰে। তাৰপিছত ইয়াত আপোনাৰ এটা পাছপোৰ্ট সাইজ ফটো আপলোড দিব লাগিব। ইয়াত চাব দিয়া আছে ৰেচন কাৰ্ড। আপোনাৰ ৰেচন কাৰ্ডৰ ফাৰ্ষ্ট পেজৰ কপিটো আপোনালোকে ইয়াত ফটো তুলি বা PDF বনাই আপোনালোকে ইয়াত আপলোড দিব লাগিব। আধাৰ কাৰ্ড, এড্ৰেছ প্ৰুফ, ফটো আৰু আপোনাৰ ৰেচন কাৰ্ডটো ইয়াত আপোনালোকে আপলোড দি দিব। ইয়াত কিন্তু সকলো ডকুমেণ্ট যদি আপোনালোকে ফটো তুলি আপলোড দিয়ে তেনেহ'লে কিন্তু আপোনালোকৰ ইয়াত 50 KBৰ তলত হ'ব লাগিব। আৰু যদি আপোনালোকে PDF বনাই আপলোড দিয়ে তেনেহ'লে কিন্তু ইয়াত আপোনাৰ 200 KBৰ তলত লাগিব। ইয়াত আপোনালোকে সকলো ডকুমেণ্ট ইয়াত আপলোড দি দিব। এতিয়া ইয়াত আৰু এটা অপশ্যন খোল খাই যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ ফেমিলিৰ যিকোনো এজনৰ নাম আপোনালোকে ইয়াত এড কৰি দিব লাগিব। যেনেকুৱাকৈ নমনি আপোনালোকে ইয়াত এড কৰি দি দিব। ফাৰ্ষ্ট চাব আহি যাব ফুল নাম, আধাৰ কাৰ্ড নম্বৰ, ডেট অফ বাৰ্থ আৰু ৰিলিজন আৰু ডেটটো ইয়াত বহাই দিব। এতিয়া আপোনালোকৰ সেইটো কাম হৈ গ'ল। এতিয়া আপোনালোকে তলত চাব এটা বক্স দি আছে। আপোনালোকে সকলো ফৰ্মটো ফিল আপ কৰিলে আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব আৰু আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব। লগে লগে কিন্তু আপোনাৰ এপ্লিকেশ্যনটো ছাকচেছফুল হৈ যাব। আপোনাৰ তাত এটা ৰিচিপ্ট আহি যাব, এপ্লিকেশ্যন ৰিচিপ্ট। আপোনালোকে সেইটো ৰিচিপ্ট ছেভ কৰি ৰাখি দিব। আৰু আপোনালোকৰ যদি কোনো প্ৰব্লেম আপোনালোকে এপ্লাই কৰাৰ সময়ত নম্বৰটো ছেভ কৰি ৰাখি দিব। আপোনালোকে ফোন কৰি জানি ল'ব যে আপোনালোকে গেছটো কিমান দিন পিছত লাভ কৰিব।